বিটিআৰৰ নতুন চৰকাৰখনক যিসকলে বিভিন্ন ধৰণৰ বদনাম কৰিছে, যিসকলে সমালোচনা কৰিছে, তেখেতসকলক মই এটা মেছেজ দিব বিচাৰিছোঁ। বিটিআৰৰ নতুন চৰকাৰখন কিমান মাহ অৰ্থাৎ কিমান দিন হ'ল, যদি ডিসেম্বৰৰ পৰা হিচাপ কৰোঁ, জুন মাহলৈকে বিটিআৰৰ নতুন চৰকাৰখন মাত্ৰ 6 মাহ হৈছে। সেই 6 মাহত মাত্ৰ 2 মাহ ভালদৰে চৰকাৰ কৰিবলৈ পাইছে। প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বৰ যিখন UPPL, BJP আৰু GSPৰ চৰকাৰ, সেয়া মাত্ৰ 6 মাহৰ ভিতৰত 2 মাহে শান্তি মতন কাম কৰিবলৈ পাইছে। জানুৱাৰী, ফেব্ৰুৱাৰী সেই 2 মাহ খুব ভালদৰে কাম কৰিবলৈ পাইছে। ইয়াৰ পিছত আপোনাৰ মাৰ্চ, এপ্ৰিল সেই 2 মাহ কোড অফ কণ্ডাক্টত পৰি গ'ল। কোড অফ কণ্ডাক্ট লগাৰ কাৰণে 2 মাহটো কাম কৰিব নোৱাৰিলে। ইয়াৰ পিছত মেয়ৰ ৰিজাল্ট দিলাক। মেয়ৰ নিৰ্বাচনৰ অসমৰ যি নিৰ্বাচন সেয়া ৰিজাল্ট দিলাক। ৰিজাল্ট দিয়াৰ পিছত চৰকাৰ গঠন কৰিল। চৰকাৰ গঠন কৰাৰ পিছৰ পৰাই আপোনাৰ মিনি লকডাউন পৰি গ'ল। অসমত মিনি লকডাউন পৰি গ'ল। আমি যদি ভালদৰে হিচাপ কৰোঁ, মাত্ৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীখন ভালদৰে চৰকাৰৰ কাম কাজ কৰিবলৈ পাইছোঁ। ইয়াৰ পিছত মাৰ্চ কোড অফ কণ্ডাক্ট, এপ্ৰিল কোড অফ কণ্ডাক্ট, মেয়ৰ ৰিজাল্ট দিলাক। ৰিজাল্ট দিয়াৰ পিছত চৰকাৰ গঠন কৰাৰ পিছৰ পৰাই মিনি লকডাউন হৈ গ'ল। সেইকাৰণে আমি হিচাপ কৰিব পাৰোঁ মাত্ৰ 2 মাহে চৰকাৰ কৰিবলৈ পাইছে। সেই 2 মাহত আমি অৰ্থাৎ সেই 2 মাহত UPPL আৰু BJP, GSP খুব ভালদৰে কাম কাজ কৰিবলৈ পাইছে। সকলোৱে অধৈৰ্য হোৱাৰ কোনো কাৰণ নাই। BPFক হাগ্ৰামাক যদি 17 বছৰ যদি সময় দিব পাৰিছে, কিন্তু UPPL আৰু BJPক কিয় 5 বছৰ সময় দিব নোৱাৰে? ইমান অধৈৰ্য হৈ লাভ নাই। ডিচেম্বৰততো এনেই গুচি গ'ল। ডিচেম্বৰত BTC ৰিজাল্ট দিলাক। ৰিজাল্ট দিয়াৰ পিছত চৰকাৰ গঠন কৰিল। ইয়াৰ পিছত হাগ্ৰামাই কেছ কৰলাক। ইয়াৰ পিছত ফ্ল'ৰ টেষ্ট হৈ গ'ল। ফ্ল'ৰ টেষ্ট হোৱাৰ পিছত আকৌ হাগ্ৰামাই কেছ কৰি দিলাক। ডিচেম্বৰটো এনেই গুচি যোৱা বুলি আমি ধৰি ল'ব পাৰোঁ। জানুৱাৰী, ফেব্ৰুৱাৰী সেই জানুৱাৰী, ফেব্ৰুৱাৰী এনেকুৱা ভাল কাম কৰিছে, 2200 জন শিক্ষকক নিযুক্তি দিব পাৰিছে। খুব ডাঙৰ কাম। 5000 গৰীব মানুহবিলাকক মাটিৰ পট্টা দিব পাৰিছে। কোকৰাঝাৰৰ আৰ্টছ মিউজিক স্কুলত শিক্ষকবিলাকক এপইণ্টমেণ্ট দিব পাৰিছে। 100 জন গৰীব ব্যক্তিসকলক ই-ৰিক্সা দিব পাৰিছে। ইয়াৰ বাদেও বিভিন্ন ধৰণৰ আঁচনি ল'ব পাৰিছে। স্কুলৰ ছাত্ৰ ছাত্ৰীক বেগ, স্কুলৰ ছাত্ৰ ছাত্ৰীক চাইকেল, এই ধৰণৰ আঁচনিবিলাক ল'ব পাৰিছে। এই ধৰণৰ আঁচনিবিলাক দিব পাৰিছে। 17 বছৰ হাগ্ৰামা চৰকাৰে BTCখন শাসন কৰিছিলে। সেই শাসন কালত কিন্তু কোনেও এষাৰ মাত মাতিব পৰা নাই। 17 বছৰ BPFৰ মানুহে কৰাপশ্যন কৰিছে। 17 বছৰ নিজৰ ইচ্ছামতো চৰকাৰ চলিছে, কোনোবাই মাৰ খাইছে। 17 বছৰ BPFৰ দিনত কি ঘটি যোৱা নাই। BPFৰ চৰকাৰৰ দিনত 17 বছৰত NDP-সকলক কুকুৰ মেকুৰীৰ দৰে কোনোবাই হত্যা কৰিছে। ঘৰৰ শান্তিমতো খাব পৰা নাই, শুব পৰা নাই। 2008 চনত কি হৈছিলে? বড়ো আৰু মুছলমানৰ মাজত সংঘৰ্ষ। বড়োসকলৰ মৃত্যু হৈছে, মুছলমানসকলৰ মৃত্যু হৈছে। বড়োৰ ঘৰ জ্বলাই দিয়া হৈছে, মুছলমানৰ ঘৰো জ্বলাই দিয়া হৈছে। কোটি কোটি টকা লোকচান হৈছে, কোটি কোটি বৰবাদ হৈ গৈছে। আকৌ 2012 চনত বড়ো আৰু মুছলমানৰ মাজত সংঘৰ্ষ হৈছে কোকৰাঝাৰত। সেই সংঘৰ্ষটো বড়োও মৰিছে, মুছলমানো মৰিছে। বড়োৰ ঘৰ জ্বলিছে, মুছলমানৰ ঘৰ জ্বলিছে, কিমান সম্পত্তি নষ্ট হৈছে। তথাপিতো BPFক কোনেও সমালোচনা কৰিব পৰা নাছে। BPFক কোনেও একো কথা ক'ব পৰা নাছে। কিয় কাৰণে? BPFক ভয় কৰে, মাৰ খাবলৈ ভয় কৰে। কিমানজনে মাৰ খাই আছে, তথাপি একো কোৱা নাই। কিমানজনে মাৰ খাইছে, তথাপিও BPFক একো সমালোচনা কৰিব পৰা নাই। আকৌ বড়ো আৰু আদিবাসীৰ মাজত
সংঘৰ্ষ হৈ গ'ল, বড়ো মৰিছে, আদিবাসী মৰিছে, BPF কিবা কৰিব পাৰিছে নেকি? 17 বছৰ মাৰ খাইছে, 17 বছৰ কৰপশ্যন কৰিছে, 17 বছৰ নিজৰ মতে চলিছে, ৰাজা মহাৰাজাৰ ধৰণে জীৱন কটাইছে BPFৰ নেতা পালি নেতাসকলে, কিন্তু কোনো এজনে একো কৰিব পাৰা, একো ক'ব পৰা নাছিলে। কিন্তু UPPL, BJP আৰু GSPৰ যি চৰকাৰ মাত্ৰ 6 মাহ মাত্ৰ 2 মাহে চৰকাৰৰ কাম কাজ কৰিবলৈ পাইছে, বাকী 4 মাহ মিনি লকডাউন, কোড অফ কণ্ডাক্ট সেইটোৱে গুচি গ'ল। আমাক ধৈৰ্য লাগিব। যিসকলে সমালোচনা কৰিছে তেখেতসকলে কোন হয় বুজিব লাগিব। আমি ৰখিব লাগিব। UPPLে নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিলে 5 বছৰৰ ভিতৰত সকলো প্ৰতিশ্ৰুতি পালন কৰিব। আপোনাৰ তামোলপুৰত মেডিকেল কলেজ হ'বলৈ গৈ আছে, ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান হ'বলৈ গৈ আছে। আমাক মাত্ৰ সময় লাগিব। শান্তিমতন আমি UPPL, BJP আৰু GSP চৰকাৰৰ কাম কাজ কৰোঁতে আমি সহায় কৰিব লাগিব। সকলোৱে আহা, BPFৰ যি MCLA আছে তেখেতসকলে আহা, হাগ্ৰামাও আহা, প্ৰমোদ বড়ো ছাৰক সহায় কৰা, কাম কৰা। BTRৰ স্বাৰ্থত, BTRৰ ৰাইজৰ স্বাৰ্থত আমি প্ৰমোদ বড়ো ছাৰক সহায় কৰিব লাগিব। আমি বাহিৰত থাকি পেলাই বিভিন্ন ধৰণৰ কথা কয়, বিভিন্ন ধৰণৰ ৰাইজক বিভ্ৰান্তি কৰাৰ কোনো কথা নাই। মই বিটিয়াৰবাসী ৰাইজক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে ধৈৰ্য ধৰক। মাত্ৰ চৰকাৰৰ কাম 2 মাহ হৈছে, 6 মাহত আমি 4 মাহ বাদ দিছোঁ। সকলো কাম হৈ যাব, মাত্ৰ আমাক ধৈৰ্য লাগিব। শান্তিমতন চৰকাৰ গঠন কৰি চৰকাৰৰ কাম কাজ কৰিবলৈ আপোনালোকে দিয়া সেইটোৱে অনুৰোধ।